মা মাজনী মা তোৰ কাৰণে মই অথনিৰে পৰা ৰৈ আছো আয়ো ধুনীয়াজনী হলি দেখোন সঁচানে মা অঁ এতিয়া পঢ়া শুনা নাই যেতিয়া ঘৰ এৰিব নোৱাৰ ঠিক আছে তোমাৰ লগতে থাকিম বগাইতো মোক সদায় কৈয়ে থাকে ছোৱালী জন্ম দিছে যেতিয়া বিয়া দি উলিয়াই দিবই লাগিব তেতিয়া কি কৰিব তাৰমানে মই তোমালোকৰ লগত থকাটো নিবিচাৰা আৰে ছোৱালী এজনী ঘৰত নাথাকিলে কেনেকুৱা লাগে থকাজনেহে জানে অ' বগাইকাই ক'লে গ'ল তই আহিবি বুলি জানি মাছ মাৰিবলৈ গৈছে লাগি লাগি তাক যেনিবা চুলাইকণ এৰুৱালো ভালেই কৰিলা আহ ব'লা অ' মা দেউতা নাই নেকি দেউতাৰৰ কাণ্ড কাৰখানা জানই নহয় সেইবোৰতে লাগি আছে আৰু আহ ভিতৰলৈ আহ স্যার শুনেন একেতর পথাৰত খেতি কৰিব কাৰণে মাতিছে মোক আমিতো কোনো ভুল তুল কৰি নাই মোকে নামাৰিব আৰু এই গেৰামত মই কোনো চুৰি তুৰি কৰি নাই ককাইদেউ ঘৰত মানুহজনী বেমাৰী অকলে অকলে খেতি কৰিব লাগে সেইকাৰণে ইয়াক লগত ল'লোঁ আজিকালি গাঁৱত খেতি কৰা মানুহ পাবলৈ নাই আপুনিতো দেখিছে অদেউ ই মিছা কথা কৈছে তাৰ ঘৈণীয়েকে ষ্টাইল মাৰি মাৰি টাউনলৈ যায় আৰু ৰং সানি ঘৰলৈ আহে পথাৰলৈ যাব তাই লাজ কৰে ভাই তই কাৰ আগত দাঁত উলিয়াব আহিছ হা ৰামভা নামাৰিবি তাৰ মুখত তামোল এখন ভৰাই দে হাতে সোতৰই মই যি বুজো শত্ৰুৱেই হওক বা মিত্ৰই হওক অসমীয়া মানুহে প্ৰথমতে তামোল যাচে ঐ গাঁওখনৰ কিমান মানুহৰ লগত তোৰ ভাল 15 ঘৰ ককাইদেউ চালা বেয়া পায় কাৰণ মই সঁচা কথা কওঁ ইমান 400 ঘৰ মানুহ থাকোঁতে মাত্ৰ 15 ঘৰৰ লগতহে তোৰ ভাল সেইকাৰণে কাম কৰিবলৈ ইয়াক আনিলি এই তই কিমান দূৰৰ পৰা আহিছ দূৰৰ পৰা ছাৰ কিমান দূৰৰ মানে সিফালৰ পৰা ছাৰ চালা দেশৰ গাঁৱৰ অসমীয়া কেইটাৰ লগত মিলি জুলি কাম কৰিব নোৱাৰ বাহিৰা এটাই তোৰ মাটিত কাম কৰিলেহে তোক খজুতি পৰে চালা ধুতৰ পচলা আজি তই ইয়াক আনিছ কাইলৈ আন এটাই আনিব এনেকৈ গাঁওখন এদিন শেষ হৈ যাব তাৰপিছত ইহঁতৰ ভয়ত পলাই ফুৰিবি ৰাস্তাত ধৰ্ণা দিবি পুলিচত দিবি এনেকৈ সকলোৱে মিলি অসমীয়াকেইটাক পতাত পিছা দি পিচি পিচি শেষ কৰি পেলাব আৰু তেতিয়াই ননী গোপালক মনত পেলাবি ৰামভা প্ৰথমে গাঁৱৰটোক ৰছীৰে বান্ধি গছত ওলোমাই দে তাৰপিছত এই চালানীটো নহয় ককাইদেউ আপুনি মোক মিছাতে মাৰিছে